So hello guys, welcome to my channel Pokalaga Vlogs. So মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কদমৰ পাত খাই দেখাইছিলোঁ আৰু আপোনালোকক মই এই ভিডিঅ'ত কৈছিলোঁ যে মই আপোনালোকক কদম খাই দেখাম। So কদম লাগি আছে, কদম এটা পাৰিব লাগিব। মই আজি এটা অকলে আছোঁ, মোৰ লগত কেমেৰামেন আছে। So বলক নাকি ভিডিঅ'টো আৰম্ভ কৰোঁ। So guys, মই কদম কেইটা পাৰাৰ কাৰণে চেষ্টা কৰোঁ। অলপমান দূৰত আছে কদমবিলাক তাৰমানে পচি গৈছে আৰু ভালে থকা নাই গাছত, তথাপিও লাগি আছে। মই কিন্তু হাতেদি লাগাল নাপাওঁ। চ' মই ইয়াৰ পৰা এটা খাই ল'ম আৰু খাই এটা লৈ পেলাই কি হয় খাই এটা লৈ পেলাই এইটো চ' গাইজ এটা পচি কদম, মই কদমটো এইটোৱে কদম। চ' আপোনালোকক মই এইটো কদম খাই দেখাম। কদমটোৰ কিন্তু ভিতৰত একো নাই, এলাখান বস্তু আকোৱে নাখায়, এলাখান বস্তু জিংকে লাগে। হয়তো ইয়াক নতুনতে একদম ধুনীয়া দেখি আৰু ইয়াক দেখি আৰু তাৰমানে চিংবাৰ মনে যায়, একদম ধুনীয়া দেখি। কিন্তু এই গৰুই নাখায়, ছাগলীয়ে নাখায়, আকোৱে নাখায়। ত' মই খাই দেখাম আপোনালোকক টেষ্ট কেনেকুৱা কম। চ' কি কৰোঁ আৰু দেৰি কৰি লাভ নাই, মই খাই দিওঁ আৰু আপোনালোকৰ কাৰণে। চ' গাইজ চাব পাৰে এই কদমৰ ভিতৰটো একদম পচা হয়। চাব পাৰে মই এক কামা মাৰিলোঁ, একদম তাৰমানে ভাল লগা নাই আৰু কেনেকুৱা তাৰমানে মোক চিবাখান ডাকি নান লাগছি, চ' গাছ এই খাব নোৱাৰি, তাৰমানে খাবা। চ' গাইজ এই কদমটো একদম তাৰমানে মোৰ চিবাখান ডাকি নান লাগছি, একদম ভাল নালাগে এলাখান। চ' যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ'টোত লাইক কৰি দিব। আৰু ভিডিঅ'টোত যদি আৰু কিছুমান বস্তু আপোনালোকৰ মনত আহি আছে কি খাব লাগে তো কমেণ্টত জনাব। চ' আজিলৈকে মানে বাই বাই।